অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? অপশ্যন ক 3টা যুগত, খ 4টা যুগত, গ 5টা যুগত, ঘ 6টা যুগত। ইয়াৰ উত্তৰ হ'ব খ 4টা যুগত। প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? অপশ্যন ক কালিয়াবৰ, খ গুৱাহাটী, গ প্ৰাগজ্যোতিষপুৰ, ঘ চৰাইদেউ। ইয়াৰ উত্তৰ হ'ব গ প্ৰাগজ্যোতিষ। নিম্নলিখিত কোনখন মহাকাব্য অসমৰ প্ৰাক ঐতিহাসিক কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? অপশ্যন ক মহাভাৰত, খ হৰ্ষচৰিত, গ কালিকা পুৰাণ, ঘ অৰ্থশাস্ত্ৰ। ইয়াৰ উত্তৰ হ'ব গ কালিকা পুৰাণ। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? অপশ্যন ক ভাস্কৰ বৰ্মন, খ মহিৰং দানৱ, গ নৰকাসুৰ, ঘ বানাসুৰ। ইয়াৰ উত্তৰ হ'ব খ মহিৰং দানৱ। সংস্কৃতৰ কোনটো শব্দৰ পৰা মহিৰং শব্দৰ উদ্ভৱ হৈছিল? অপশ্যন ক নীলাচল, খ চিত্ৰচল, গ পাটকাই, ঘ মাইৰং। ইয়াৰ উত্তৰ হ'ব ঘ মাইৰং। ৰামায়ণ আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল? অপশ্যন ক কামৰূপ, খ ইন্দ্ৰপ্ৰস্থ, গ প্ৰাগজ্যোতিষপুৰ, ঘ অসম। ইয়াৰ উত্তৰ হ'ব গ প্ৰাগজ্যোতিষপুৰ। ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন ক প্ৰাগজ্যোতিষ, খ কামৰূপ, গ হৰূপেশ্বৰ, ঘ কোচবিহাৰ। ইয়াৰ উত্তৰ হ'ব ক প্ৰাগজ্যোতিষ। নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ক পাল ৰাজবংশ, খ বৰ্মন ৰাজবংশ, গ শালস্তম্ভ ৰাজবংশ, ঘ ভৌম ৰাজবংশ। ইয়াৰ উত্তৰ হ'ব ঘ ভৌম ৰাজবংশ। চ' বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানে আছিল। যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।